চান্দা তুলিবলৈ আহিছো চান্দা তাৰমানে আপোনালোকে পইচা দিবলৈ নহয় পইচা ল'বলৈ আহিছে CAREKT কাৰেক্ট ভক না ভক তেনেহ'লে নবহো চান্দা লওঁ আৰু যাওঁ সেইটোতো আপোনাৰ মালিকেহে দিব পাৰিব আহি আছে শুকান ৰুটি আৰু পিঁয়াজ খাই পেলাই কি আৰে ভক না ভক চাহ খাব নেকি খাওক খাওক লাল চাহ খাব পাৰি লাল চাহ কেলে গাখীৰ চাহ খাওক আকৌ ফুল ক্ৰীম গাখীৰৰ পাৰ্লেজি বিস্কুটৰ লগত আৰে পাৰ্লেজি কেলে অ'টছ বিস্কিট খাওক দামী মানুহ দামী বিস্কিট নাই আমি ইমান দামী মানুহ নহয় বিবুদা এওঁলোকে চান্দা ল'বলৈ আহিছে হয় নেকি সেইটো লোৱা সেইটো কি চান্দা ভাইটি ৰজন ক'ত গ'ল মোক 50% কৰি এৰি থৈ গৈছে মোৰ দেৰি হৈ আছে দাদা আপুনি বহক আহি আছেহি কি দাদা আপুনি জমাই আছে নেকি 10 টকা লোৱাতকৈ আমি আপোনাক 10 টকা দি যাম দেখোন হয় নেকি পাৰা যদি দিয়া মোৰ বহুত মোৰ অৱস্থা বহুত বেয়া ইমানেই বেয়া যে শুকান ৰুটি আৰু পিঁয়াজ খাবলগীয়া হৈ আছে হয় হয় গম পাইছো কিন্তু 10 টকাই নহ'ব ইমান ডাঙৰ পাৰ্লাৰ চলাই আছে যিমান ডাঙৰ পাৰ্লাৰ সিমান ডাঙৰ ইলেক্ট্ৰিচিটি বিল ৰেণ্ট চেলাৰী যোৱা মাহৰ ধুমুহাত চাইনবোৰ্ডখন ভাঙিল তাতে গ'ল ইমান টকা দাদা অলপ দূৰৰ পৰা কথা কওকচোন আৰে শুনা তুমি মোৰ ভাইটিৰ নিচিনা এখন সৰু দোকান চলাই চোৱাচোন তাতে কিমান খৰচ হয় তুমি বুজি পাবা হেই হ'ব আৰু 500 টকা এটা দিয়ক আমি যাওঁ 500 টকা মই তোমাক 50 টকাও দিব নোৱাৰিম আপুনি এইটো 500% মিছা কথা কৈছে মিছা কথা ৰবা মই দেখুৱাই আছো ভাইটি সি এতিয়ালৈকে অহা নাই যে মই বিয়া খাব যাব লাগে এইটোৱে মোৰ লাষ্ট চান্স বিয়াৰ চিজন শেষ হ'ব আৰু নহ'লে মই অহা বছৰলৈ ৰখিব লাগিব ৰ'ব না অলপ দেৰি সি আহি আছে বহক অলপ দেৰি এইটো চোৱা মোৰ ইমানেই বেয়া অৱস্থা জাঙিয়া কিনিবলৈও টকা নাই মোৰ তাত মোৰ দুটাই ভাল জাঙিয়া এদিন সিটো ধুওঁ ইটো পিন্ধো ইটো ধুওঁ সিটো পিন্ধো যিদিনাখন দুইটাই ধোৱা থাকে সিদিনাখন মই এইটো পিন্ধিবলগীয়া হয় আৰু এইখন যিদিনাখন পিন্ধো চুচুৰি একেবাৰে তললৈ পায়গে হ'ব আৰু ইমান ডিটেইল ডেছক্ৰিপশ্যন নালাগে পিয়াজ পিয়াজ গোন্ধাইছে এইটো মোৰ জাঙিয়া নহয় এনেকুৱা জাঙিয়া এটা মোৰো আছে ভাইটি ল'ৰাটো ক'ত গ'ল প্লিজ মাতি দিয়া না মই 6 মাহৰ পিছত ঘৰৰ পৰা ওলাইছোঁ ইমান দিনে মই ঘৰত লুঙি পিন্ধি বহি আছিলোঁ মালখাই আৰু মহম্মদ আজিজৰ গান শুনি ঐ মহম্মদ আজিজৰ পুতেক যা গৈ শান্তিৰে বহি থাক নহ'লে তোক কাইলৈ কমলত বহিব নোৱাৰা কৰিম যা চালা মালিকটো কামোৰে কাষ্টমাৰো কামোৰ 100 টকা দিয়ক আমি যাওঁ ঐ এইটো লোৱা ৰিচিট কাৰ্ড লওক ৰবা প্ৰভু ঈশ্বৰ ৰক্ষা কৰা আমিও চান্দা তুলি আছো তোমালোকে আমাকো অলপ চান্দা দি থৈ যোৱা বেছি নালাগে 100 টকামান দি গ'লেই হ'ব বহুত বহুত ধন্যবাদ কি হৈ গ'ল বে সি আপোনাক মস্ত কামোৰ দিলে আৰু আপোনাৰ পৰা উল্টা চান্দা ল'লে আৰু আপোনাক তাৰ ফটা জেঙা দেখুৱালে হেই